নমস্কাৰ জনাইছো সকলোকে আমাৰ অসমীয়া ভাষাৰ বাবে আজি এটা বৰ ভাল দিন যিহেতু গুগল ট্ৰান্সলেটৰত আমাৰ অসমীয়া ভাষাটোৱে আজি প্ৰতিষ্ঠা লাভ কৰিলে মই থুলমূলকৈ কেনেকৈনো গুগল ট্ৰান্সলেটৰত আমি অসমীয়া ভাষাটো সমৃদ্ধিশালী কৰিব পাৰো নতুন নতুন তথ্য সংযোগ কৰিব পাৰো সেই সম্পৰ্কে এটা ছুটি ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছো আমি গুগললৈ গৈ আমি মোবাইল বা ল্যাপটপ উভয়তে এই কামটো কৰিব পাৰো আমি গুগলত গৈ গুগল ট্ৰান্সলেট সেই ওয়েবসাইটটো আমি অন কৰিলাম গুগল ট্ৰান্সলেটৰ যেটো ওয়েবসাইট আছে সেই ওয়েবসাইটটো আমি অন কৰিলো এনে ধৰণে দেখা পাব এটা ইয়াতে বিভিন্ন ধৰণৰ শব্দ আমি অনুবাদ কৰিব পাৰো আমি যেহেতু এতিয়া অবদান আগবঢ়াব বিচাৰিছো তাৰ কাৰণে আমি যাব লাগিব এই কন্ট্ৰিবিউট নামৰ যেটো অপচন এই কন্ট্ৰিবিউটলৈ যাব লাগিব কন্ট্ৰিবিউটলৈ আমি যোৱাৰ পিছত লক্ষ্য কৰিম এনেকুৱা এখন সাৰ্চ বাৰ আহিব ইয়াতে আছে তো টাস্ক ইয়াতে তিনটা ধৰণৰ অপচন দিছে এটা দিছে ইভালুৱেট বেটা ট্ৰান্সলেচন আৰু এটা দিছে ভ্যালিডেট ট্ৰান্সলেচন ফৰ একুৰেসি আৰু এটা দিছে ট্ৰান্সলেট ওয়ার্ড এন্ড ফ্ৰেজ এটা এই তিনিটা প্ৰক্ৰিয়াত আমি অবদান আগবঢ়াব পাৰো আমি প্ৰথমটো যদি সদ্যহতে বাদ দিও আমি দ্বিতীয় আৰু তৃতীয় যেটো বিষয় আছে এই দুটা বিষয়ত আমি অবদান আগবঢ়াব পাৰো এতিয়া আমি ভ্যালিডেট ট্ৰান্সলেচনস ফৰ একুৰেসিটো যদি আমি ক্লিক কৰো তেতিয়া দেখিম যে ইয়াতে অন্য সদস্যই অনুবাদ কৰি থৈ যোৱা যিকোনো শব্দ যিকোনো বাক্য ইয়াতে আপোনাক দেখুৱা হ'ব আৰু আপুনি নিৰ্ণয় কৰিব লাগে যে সেই অনুবাদটো শুদ্ধ হৈছে নে ভুল হৈছে গুগলে এনেকুৱা কিছুমান শব্দ আপোনাক জুখিবলৈ দি দিব যেটো ভুলকে আছে গতিকে আপুনি হেতু ইনকাৰেক্ট বুলি ক্লিক কৰিব লাগিব আৰু যদি শুদ্ধ হৈ আছে ইতিমধ্যে হেতু আপুনি কাৰেক্ট বুলি টিপি দিব লাগিব যদি আপুনি সন্দেহান হৈছে যে শুদ্ধ হ'ব নে ভুল হ'ব তেতিয়া আপুনি হেতু স্কিপ অপচন কৰি থৈ যাব পাৰে এটা ইয়াত দিছে যে আফটাৰ স্পেন্ডিং অলমোস্ট 2 ইয়াৰ্স ইন মেঘালয়া প্ৰায় 2 বছৰ মেঘালয়ত কটোৱাৰ পিছত এটা এটা শুদ্ধ অনুবাদ গতিকে আমি এটো কাৰেক্ট কৰিলো এনে ধৰণে আমি কাৰেক্ট কৰিব পাৰো যেনে when you lost your love যেতিয়া তুমি তোমাৰ মৰম হেৰুৱা এটো শুদ্ধ গতিকে আমি কাৰেক্ট কৰিলো চিৰাং শুদ্ধ হৈ আছে এনে ধৰণে আমি শুদ্ধ কৰি পেলাই গৈ থাকিব পাৰো এনে ধৰণে আপোনাৰ গুগলৰ আপুনি এনে ধৰণে অবদান আগবঢ়াব পাৰে লোকে অনুবাদ কৰি থৈ যোৱা কথাখিনি শুদ্ধ নে ভুল কেতিয়াবা চাব যে আপোনাক এটা ভুলকেও দেখুৱাই দিব গতিকে আপুনি সেই ভুলটো ইনকাৰেক্ট বুলি দেখুৱাব পাৰিব লাগিব এতিয়া দ্বিতীয়তে আৰু এটা অপচন আছে যে ট্ৰান্সলেট ওয়ার্ডস এন্ড ফ্ৰেজ ইয়াতে কি হ'ব এটা যিকোনো এটা শব্দ আপোনাক বা বাক্য দি দিব আপুনি সেই বাক্যটোক অসমীয়ালৈ অনুবাদ কৰিব লাগে এতিয়া যদি আপুনি কেনেবাকে সেই অনুবাদটো ধৰক আপুনি বুজি পোৱা নাই বা আপুনি কৰিব পৰা নাই তেতিয়া আপুনি হেতু স্কিপ কৰি থৈ যাব পাৰে আপুনি যিকিটা পাৰে সেইকিটা কৰিব এটা ইয়াতে দিছে যে ডেফিনেশন অফ মনোলিথিক বাই এটো মানে কি ধৰক আমি নাজানো গতিকে আমি স্কিপ কৰিম তাৰ পিছতো ধৰক আমি নাজানো আমি স্কিপ কৰিম নজনাখিনি আমি স্কিপ কৰি গৈ থাকিম ইয়াতে দিছে লেটস লুক বেক এট দিস উইথ ফৰ এ মোমেন্ট আৰু এটা সুবিধা আছে ধৰক আপুনি এই বাক্যটো আপুনি নিজে অনুবাদ কৰিব নাজানে তেতিয়া হলে আপুনি এই বাক্যটো কপি কৰক কপি কৰি গৈ ইয়াতে আপুনি ডিটেক্ট ল্যাঙ্গুৱেজত দি দিয়ক কাখত আপুনি হিন্দী বা বাংলা যিকোনো ভাষাত অনুবাদ কৰি চাব পাৰে যে আসলতেনো শব্দটো কি আৰু যদি আপুনি বাংলা বা হিন্দীত বুজি পায় তেতিয়া সেই কথাখিনি আপুনি পুনৰ অসমীয়াত আহি ইয়াতে অনুবাদ কৰি দিব পাৰে ইয়াতে দিছে যে आइए इस सप्ताह एक पल के लिए पीछे मुड़कर देखो आहक আমি এসপ্তাহ आइए इस सप्ताह एक पल के लिए पीछे मुड़कर देखे आहक আমি এবাৰৰ বাবে পাছলৈ উভতি চাও ঠিক আছে আমি এনে ধৰণে অনুবাদ কৰিলো আমি সাবমিট কৰি দিলো গতিকে এনে ধৰণে আমি অনুবাদ কৰিব পাৰো ইয়াতে যদি আপুনি হিন্দীত বুজি নাপায় তেতিয়া আমি ইয়াত বাংলাও কৰি লব পাৰো এটা বাংলাৰ অপচনটো আছে বেঙ্গলি চলুন এক মুহূৰ্তেৰ জন্য এই সপ্তাহে ফিরে থাকান এনেকে ধৰণে আমি যিকোনো এটা ভাষাত অনুবাদ কৰি থৈ যাব পাৰো ইয়াত দিছে I forgot to get you a Valentine's card মই তোমালৈ ভ্যালেন্টাইন
their card পঠিয়াবলৈ পাহৰিলো আমি বাক্যটো অনুবাদ কৰি পুনৰ বাংলা ভাষা বা হিন্দী ভাষালৈ চাবও পাৰো আমি তোমাকে একটি ভ্যালেন্টাইন কার্ড পেতে ভুলে গেছি বা হিন্দীত হ'ব मैं आपके लिए वैलेंटाइन कार्ड लाना भूल गया मैं तुम्हारे वैलेंटाइन कार्ड পঠিয়াবলৈ ঠাইত আমি আনিবলৈ দিব পাৰো এনে ধৰণে আমি সাবমিট কৰি থৈ যাব পাৰো এটা মূলত কথা এইখিনি এনে ধৰণে আমি আমাৰ ভাষাটো সমৃদ্ধিশালী কৰিব পাৰো আপুনি নিজেই কিমান অনুবাদ কৰিছে আপুনি কিয়া চাবও পাৰে এটা মই ইয়াত 1489 টা শুদ্ধ কৰিছিলো এই কথাখিনি ইয়াতে ওলাই আছে গতিকে এনে ধৰণে আমি ভাষাটো সমৃদ্ধিশালী কৰিব পাৰো আহকচোন সকলোৱে মিলি আমাৰ অসমীয়া ভাষাটোক জীৱান পাৰি নিতুলকৈ গুগল ট্ৰান্সলেটৰত সমৃদ্ধিশালী কৰো